জীৱনত কিবা ডাঙৰ পাবৰ বাবে বা ডাঙৰ স্থান এটাত উপনীত হ'বৰ বাবে প্ৰথমে তুমি ডাঙৰ ভাবিবলৈ সাহস কৰিব লাগিব বা ডাঙৰ ভাবিব পাৰিব লাগিব। তেতিয়াহে তুমি ডাঙৰ স্থান এটাত উপনীত হ'ব পাৰিবা। যদি তোমাৰ সপোনবোৰে সৰু হয় তেনেহ'লে কেতিয়াও তুমি ডাঙৰ স্থান এটাত উপনীত হ'ব নোৱাৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল জ্ঞান যোগাৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। যদি চেনেলটোত তুমি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, লগতে বেল আইকনটো বজাই দিবা যাতে নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' দিলে ভিডিঅ'সমূহ চাব পাৰা। আজি এই ভিডিঅ'ৰ জৰিয়তে আমি আমাৰ জীৱনত আমাৰ ডাঙৰ ডাঙৰ সপোনবোৰত কেনেকৈ সফলতা পাব পাৰিম বা ছাকচেছ হ'ব পাৰিম তাৰ বাবে ডেভিড জে স্কোৱাৰ্টছৰ দ্য মেজিক অফ থিংকিং বিগ কিতাপখনত থকা কিছুমান পৰামৰ্শ তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম। এই কিতাপখন 6 মিলিয়ন অৰ্থাৎ 60 লাখৰো অধিক বিক্ৰী গৈছে। কিতাপখনত দিয়া প্ৰত্যেকটো কথাই বহু গুৰুত্বপূৰ্ণ। কবিয়ে কোৱা প্ৰথম গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল বিলিভ ইউ কেন ছাকচিড এণ্ড ইউ উইল, অৰ্থাৎ নিজৰ ওপৰত ভৰসা ৰখা। যিকোনো কাম এটা আৰম্ভ কৰাৰ সময়ত তোমাৰ তাত সেই পজিটিভ এটিটিউডটো থাকিব লাগিব যে মই পাৰিম বা মই এই কামটোত সফল হ'ব পাৰিম। তেতিয়াহে তুমি যিকোনো কামত সফলতা পাব পাৰিবা। যেতিয়া তুমি পজিটিভ পাৱাৰৰ সৈতে ভাবি ল'বা যে মই পাৰিম, তেতিয়া তোমাৰ মাইণ্ডে নিজে ৰাস্তা দেখাব যে কেনেকৈ কৰিলে বা কি কৰিলে তুমি সফল হ'ব পাৰিবা। এই পজিটিভ এটিটিউডৰ কথা কেৱল এই কিতাপখনতে কৈছে যে তেনে নহয়। যিমান ডাঙৰ ডাঙৰ ৰাইটাৰে কিতাপ লিখে এই পজিটিভ এটিটিউডৰ কথা কয়েই। সেয়ে আজিৰ পৰাই স্থিৰ কৰি লোৱা যে যি কামেই কৰোঁ, লাগিলে কামটো সৰু হওক বা ডাঙৰ হওক, সদায় পজিটিভ এটিটিউড লৈ কৰিম। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো কবিয়ে কৈছে যে কিয়ৰ ইয়ৰ চেল্ফ অফ এক্সকিউজিট দ্য ফেইলিয়াৰ ডিজেছ, অৰ্থাৎ যিমানেই তুমি বাহানা কম বনাবা সিমানেই সোনকালে তুমি নিজৰ লক্ষ্যত সফল হ'ব পাৰিবা। কবিয়ে কৈছে যে বহুতো ব্যক্তি সফল নোহোৱাৰ মূল কাৰণ তেওঁলোকৰ বাহানা বহুত থাকে। সপোন ডাঙৰ থাকে, কিন্তু তাৰ বাবে যি কাম কৰিব লাগে সেইটো তেওঁলোকে কৰিব নিবিচাৰে। তেওঁলোকে খালি কামবোৰ পিছুৱাই থাকে। কালিলৈ কৰিম, এমাহৰ পিছত কৰিম, আজি মোৰ গাটো ভাল নহয়, মোৰ তাত পইচা নাই, মোৰ বয়স হোৱা নাই, মোৰ বয়স পাৰ হৈ গ'ল, এনেধৰণৰ বিভিন্ন ধৰণৰ বাহানা কৰি তেওঁলোকে সদায় কামবোৰ পিছুৱাই থাকে। কবিয়ে কৈছে যে এজন অসফল বা হাৰা ব্যক্তি এজনৰ ওচৰলৈ গৈ সুধিবাচোন তেওঁ হাৰা বা অসফল হোৱাৰ কাৰণ কি। তেতিয়া তেওঁ এনেধৰণৰ বিভিন্ন কথাৰ বাহানাৰ লিষ্ট এখন উলিয়াই দিব তোমাৰ ওচৰত। সেই কবিয়ে কৈছে যে যদি সফল হ'ব বিচাৰা বাহানা একেবাৰে নকৰিবা। তোমাৰ যি সপোন তাৰ বাবে আজিৰ পৰাই কাম কৰিব লোৱা। তৃতীয় গুৰুত্বপূৰ্ণ কথা কবিয়ে কৈছে যে আপগ্ৰেড ইয়ৰ থিংকিং। ইয়াৰ দ্বাৰা কবিয়ে ইয়াকে কৈছে যে পৰিস্থিতি সাপেক্ষে নিজৰ লগতে নিজৰ থিংকিং অৰ্থাৎ সপোনবোৰ আপগ্ৰেড কৰিবলৈ যত্ন কৰা। যদি তুমি নিজকে আপগ্ৰেড নকৰা তেনেহ'লে আন ব্যক্তিৰ তুলনাত তুমি বহু পিছুৱাই থাকিবা। যেনেকৈ আজিৰ পৰা 10 বছৰ আগতে লেণ্ডফোনৰ দিন আছিল, কিন্তু আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন আছে। লেণ্ডফোনৰ দিন এতিয়া নাই। আগতে নাঙলেৰে হাল বাই খেতি কৰিছিল, কিন্তু এতিয়া ট্ৰেক্টৰে হাল বাই খেতি কৰে। যদি তুমি আজিও নাঙলেৰে হাল বাই খেতি কৰিব যোৱা তেনেহ'লে তুমি নিজকে আপগ্ৰেড কৰিব পৰা নাই, অৰ্থাৎ তুমি অন্য ব্যক্তি এজনৰ তুলনাত বহু পিছুৱাই থাকিবা। সেই কবিয়ে পৰিস্থিতি সাপেক্ষে নিজৰ সপোনবোৰো আপগ্ৰেড কৰিবলৈ কৈছে। শেষত কবিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এটা কৈছে, মেক ইয়ৰ এনভাইৰনমেণ্ট ৱৰ্ক ফৰ ইউ নট এগেইনষ্ট ইউ, অৰ্থাৎ তোমাৰ যেনেধৰণৰ সপোন বা যি স্থান পাব বিচৰা তেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট অৰ্থাৎ পৰিৱেশ বনাই লোৱা। কাৰণ তুমি যেনেকুৱা পৰিৱেশত ডাঙৰ হ'বা বা তোমাৰ থিংকিংবোৰৰ লগতে তোমাৰ কামবোৰ তেনেধৰণে হ'ব। যদি তুমি দিনটোৰ বেছি সময় পজিটিভ মানুহ এটাৰ লগত কটোৱা তোমাৰ এটিটিউড তেওঁলোকৰ দৰেই হৈ পৰিব। এজন ধনী ব্যক্তিৰ লগত থাকিলে তুমি তেওঁৰ দৰে ভাবিব ল'বা। যদি এজন চোৰৰ লগত দিনটোৰ বেছি সময় তুমি কটোৱা তেনেহ'লে তোমাৰ ধংবোৰো সেই চোৰ ব্যক্তিজনৰ নিচিনাই হৈ পৰিব। কবিয়ে কৈছে যে আমি জীৱনত কেনেকুৱা এটা স্থান পাব পাৰিম সেইটো আমাৰ এনভাইৰনমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে। সেই তোমাৰ সপোন সেই ধৰণৰ এনভাইৰনমেণ্টৰ সৈতে নিজকে খাপ খুৱাই ৰাখিবলৈ যত্ন কৰা, যাতে সেই দিশত আগুৱাই যোৱাত তোমাৰ পৰিৱেশেও তোমাক সহায় কৰে। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা, লগতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। যদি চেনেলটোত তুমি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।